এতিয়া লাষ্টত বিদায় হেণ্ডছ আপ কৰি দিয়া এইবিলাক বজাৰ কৰি লৈ আহিছোঁ আজি আমাৰ ঘৰলৈ এজন বিশেষ ব্যক্তি আহিব সেই ব্যক্তিজনক মই আপোনালোকক দেখুৱাম চাই থাকিব এইজনৰ কাৰণে আজি মই ৰাতিপুৱাৰ পৰা অপেক্ষা কৰি আছোঁ এইজনক মই মাতিছিলোঁ কেইটা বজাত মাতিছিলোঁ তোমাক ভাইটি কেনেকৈ মাতিছিলোঁ তোমাক আজি মাতিছিলোঁ নাই ভাত খাবলৈ আজি মই লোৱাৰ কাৰণে ফোন কৰিলে জীৱনে জীৱনে ফোন কৰি তোমাক মইতো ৰিচিপ্ট এটা দিছিলোঁ ৰিচিপ্টটো আছে নাই আছে চাওঁ ৰিচিপ্টটো চাওঁ তোমাৰ ৰিচিপ্ট চাওঁ মই তোমাক লিখি দি পঠিয়াইছোঁ যে আজিৰ দুপৰীয়া সাঁজটো আমাৰ ঘৰত ধৰিবৰ কাৰণে আৰু তুমি কি কৰি আছা তুমি গৈ পেলাই স্কুলত তুমি গুণোৎসৱত লাগি আছা হয় নহয় হ'ব তোমাৰ এক্সটাৰ্নেল মাতিলে নে কিনো অঁ সেইটো কথা চাওঁ তোমাৰ কাগজখন উলিওৱা এয়া হ'ল আমাৰ পাপুক মই দুপৰীয়া সাঁজটো বোলো আমাৰ ঘৰত খাবৰ বাবে মাতিছিলোঁ আৰু তেওঁ কৰিলে কি পাহৰি থাকিলে তথাপিতো মই এয়া লিখি দি পঠিয়াইছিলোঁ দেখিছেনে দেখিছেনে 6/2/2000 এইটো দেখিছেনে পাপু হয়নে বাৰু 6/2/2024 চনৰ অহা মঙলবাৰে ৰাজগুবাৰী নুপুৰৰ ঘৰত দুপৰীয়া ভাত সাঁজ খাবৰ বাবে নিমন্ত্ৰণ জনালোঁ আৰু তুমি কৰিলা কি গুণোৎসৱৰ এক্সটাৰ্নেল গুচি গ'লা তুমি সেইটো ভুল কাম কৰিব নালাগে নহয় হা আহা এতিয়া তোমাৰ কাৰণে আমি অপেক্ষা কৰি আছোঁ চাহকাপ খাই লোৱা নি তাৰপাছত ভাতমুঠি অ'কে থেংক ইউ ঠিক আছে ব'লা বিহু বুলি অঁ কৰিব ব'লা তুমি ভিতৰলৈ ব'লা এইজনে হ'ল আজি আমাৰ অতিথি জোতা তুমি খুলি লোৱা কাৰণ তুমি বহুত জেগাৰ পৰা আহিছা পকা ঘৰ হয় নহয় ধন্যবাদ এইজন পাপু দেখিলে আমাৰ ঘৰত আজি ভাত খাবলৈ মাতিছিলোঁ তেওঁ সদায় কৈ থাকে বোলে ভাত এসাঁজ খোৱাবা সেইটো কাৰণে মই আজি মাতিছিলোঁ আৰু তেওঁ তুমি কি খাম বুলি কৈছিলা চাহ আৰু লগত মিঠাই হয় নহয় নহয় সেইটোৱে তোমাক যে মই মাতিছিলোঁ দুপৰীয়া ভাত সাঁজ খাবৰ কাৰণে তোমাক তুমি কি খাম বুলি কৈছিলা মাংস খাম বুলি কৈছিলা মই সেইটো কাৰণে মই দুপৰীয়া বেগনাদিৰ পৰা গৈ সেইখন গাড়ী লৈ আমাৰ ইয়াত নাপায় মই মাংস তোমালৈ আনি থৈছোঁ এইখনত গৈ মই মাংস আনি থৈছোঁ মাংস আনি বনাই থৈছোঁ আৰু তুমি গুণোৎসৱত গৈ পেলাই কি কৰিছা এক্সটাৰ্নেল আছে তাৰমানে স্কুলৰ ল'ৰা ছোৱালীৰ কাৰণে একো কাম নাই মাষ্টৰ হ'বৰ কাৰণে খং কৰিছা ন ল'ৰা ছোৱালীবিলাকে মানে কাম কৰিব পৰা নাই নেকি কালিও মই খটিয়াই আছোঁ খৈনা কৰি আছোঁ বতৰ বেয়া সিহঁতে ভাত খাব ন মই খাওঁ সিহঁতে খৈ নকহি সেইটো কথা বাৰু আজি আহিলা ধন্যবাদ থাকিলে তুমি ভাত সাঁজ এতিয়া আমি দুইটাই একেলগে খাম দেই আহা ফটো লৈ আছে এইটো লৈ আছে ফট আজি আমাৰ গোঁসাই তিথি আছিলে সেইটো কাৰণে মই ফট লৈ আছিলোঁ কিবা এইয়া নামঘৰত চলি আছে নাম সেই নামৰ ফট লৈ আছিলোঁ মানে নিৰ্মালি দোকান খোলা নাই তুমি আহিবা বুলি মই দোকান খোলাই নাই নেকি এতিয়া চাহকাপ ধুনীয়াকৈ ৰুটি এটা খাই লোৱা তাৰপাছত লাহেকৈ ভাত মাংস খাবা খাই পেলাই তৎক্ষণাত নাই খোৱা মই তোমাৰ কাৰণে ৰৈ আছোঁ চাহ অকণমান খাই লয় চাহ অকণ খাই লয় ভাই চাকৰি পালা ন কি পালা স্কুলৰ মাষ্টৰ ঠিকে আছে কেতিয়াবা হ'ল জইন কেতিয়াবা হৈছে এইটো সেয়া হা ঠিক আছে বাৰু তুমি ক'ত জইন কৰিলা মই আমাৰ দেহতী স্কুলত জইন কৰিলা কি তাৰিখে জইন কৰিলা ফাগুনৰ 33 তাৰিখে ফাগুনৰ 33 তাৰিখে হৰি মাধৱ ঠিকে আছে ধন্যবাদ থাকিল দেই তোমাৰ কৰ্মজীৱন সুখী হওক চাহ একাপ খুৱাই লৈছোঁ একদম ৰুটিয়ে ধুনীয়াকৈ পাপু এয়া আৰম্ভ কৰা চাহ আৰম্ভ কৰা শুকান ৰুটি স্বাস্থ্যৰ কাৰণে ভাল তোমাৰ স্বাস্থ্যটো তোমাৰ ভাল নহয় ইমান গতিকে তোমাকতো অকণমান তেনে শুকান ৰুটিয়ে খুৱাব তেলত দিলে আকৌ তোমাৰ পেট গণ্ডগোল কৰি দিব পাৰে নাই হ'লেও সেইটো কথা নহয় তই আহিবি বুলি মই দোকানেই খোলা নাই গম পাইছ মই লঘুণা ভোকে ইয়াত বহি আছোঁ তই তাত
তোৰ নিজে পাতটো নুশুকাবি ন তই আকৌ আহিম বুলি কৈ দিয়াৰ কাৰণে মোৰ দিগদাৰ হ'ল মই ৰাতিপুৱা অকল চাহ এখনে খাওঁ ৰুটি দুটা অঁ এনেকুৱা শুকান ৰুটি খোৱা নহয় অঁ তেলত ভাজি দিছ দিছ অঁ তোৰ ভালৰ কাৰণে খুৱাইছোঁ শুকান ৰুটিটো তই পেটটো আকৌ পাছত ঘৰ ঘৰ গাক গাক কৰি থাকিলে কি হ'ব সেইটো নকৰিবি মোৰ হেৰি আছেই কি আছে বেহত কি থাকে হা টেবলেট থাকে অঁ সেইটো মাৰি দিওঁ টেবলেট মাৰি দিয় অঁ এতিয়া কি হ'ল কথাটো ভাত খোৱাৰ পাছত কি কিবা শৰাই এখনটো সজাব লাগিব ভাত খোৱাৰ পাছত অঁ অঁ এজন হৈও শিক্ষক এজন আহিছে হয় মই এজন অঁ এজন শিক্ষক আহিছে মানে তোমাক সন্মান জনাব লাগিব ন গামোচা এখনে ঠিক আছে বাৰু দেই এতিয়া কথা এটা হ'ল কি অঁ তুমি মোৰ ল'ৰাটোক টিউশ্যন ল'ব লাগিব পাৰিবা লোৱা মই নোৱাৰিম কেলে মানে এক ছেকেণ্ড ৰ'বলৈ সময় নহয় মই আকৌ তুমি শিক্ষক কাৰণে মই বোলো ল'ৰাটোকে অকণমান টিউশ্যন এটা দিবলৈ বোলো ভাবিছিলোঁ তুমি সেইটো নকৰা এতিয়া সময় নাই মানে সময় অঁ এনেই বেলেগত টিউশ্যন চিউশ্যন কৰা নাই মই বেলেগত দিয়া হয় সেইবোৰ 9ৰ পৰা ধৰি লৈ 6ৰ পৰা ধৰি লৈ অঁ 9, 10 এইবিলাকত কোৱা মানে এনেকৈ সৰু ল'ৰা ছোৱালী নকোৱা সুখলছে মানে এতিয়া তোমাৰ বিষয়ে অকণমান কোৱা তুমি মানে কি কৰি আছা ঘৰ ক'ত মোৰ ঘৰ এনেই হেৰিয়াত দেওদীয়াত দেওদীয়াটিত অঁ এতিয়া বৰ্তমান কি কৰি আছা তুমি মই এতিয়া স্কুলখনলৈ গৈ আছা গৈ আছোঁ অঁ অঁ ঠিকে আছে আজি তোমাৰ কাৰণে মই ধুনীয়াকৈ এয়া বনালে দিছিলে আমাৰ মানুহগৰাকীয়ে ধুনীয়াকৈ মাংসই ভাত বনাইছে তুমি কৈছিলা যে মাংসই ভাত খাম বুলি আৰু তোমাৰ গা বেয়া বুলি আমি গম পাওঁ সেইকাৰণে তোমাক মই জ্বলাজাতীয় বস্তুটো নাই দিয়া একদম ধুনীয়াকৈ বনাইছোঁ যাতে তোমাৰ কোনো গণ্ডগোল নহয় সেইবাবে তোমাক ধুনীয়াকৈ বনাইছোঁ তুমি ধুনীয়াকৈ খোৱা আৰু আশীৰ্বাদ দিবা হ'ব ধন্যবাদ হ'ব অ'কে অ'কে এয়া পাপুৱে আঞ্জা ঢালিছে আৰু ভাতত খাব এয়া মোৰ কাৰণে এয়া মই খাম ইয়াত আৰু পাপু ইয়াত খাব আমি এতিয়া বৰ্তমান ভাতকেইটা খাই লওঁ তাৰপিছত দেখুৱাই আছোঁ পাপু ভাত খাই কেনেকুৱা পালা তো মজা পালোঁ মজা হা মজা লাগিলে ঠিক আছে এতিয়া তুমি আজিলৈ তোমাক মই বিদায় কৰিছোঁ দেই তুমি যাবা অকণমান জিৰাই পেলাই তুমি যাবা দেই তুমি যোৱাই নাই মই যাওঁ পাপুক জোতা এযোৰ গিফ্ট দিছোঁ এই পিন্ধি পেলাই যাওক তাৰ জোতাযোৰ সেইযোৰ আছিলে মই বোলো এযোৰ দি দিম বুলি বেলেগ এযোৰ তাক দিছোঁ পিন্ধিছে তাৰ জোখতে হৈছে বুলি কৈছে বাৰু পাপু জোখত হৈছেনে বাৰু হৈছে জোখত হৈছে অঁ বাবু অঁ এতিয়া তুমি কি কি পালা মোক কোৱা জোতা পালোঁ অঁ হেৰি পালোঁ ভাত পালোঁ ভাত পালোঁ মাংস পালোঁ এতিয়া লাষ্টত লাষ্টত বিদায় জোতা হেণ্ডছ আপ কৰি দিয়া বাই 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 আজিলৈ বিদায় যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে মোৰ পেজটো ফ'ল' কৰিবলৈ আশা কৰিলোঁ গুড বাই ধন্যবাদ